নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টোত আপোনালোকে এটা অতি ব্যতিক্ৰমধৰ্মী মাংসৰ জোল ৰন্ধা দেখিবলৈ পাব। এই ভিডিঅ'টো আচলতে আমাৰ দুটা ভাগত বিভক্ত। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে নাৰিকলৰ তেলৰ সৈতে কিদৰে পোলাও বনোৱা হৈছিল সেয়া দেখিছিল। এতিয়া আমি ইয়াত এটা বিশেষ বস্তুৰ সৈতে মাংসৰ জোল বনাইছোঁ। সেই বিশেষ বস্তুটো কি, কিহৰ সৈতে আমি মাংসৰ জোল বনাইছোঁ, আহকচোন চাওঁ। মাংসটো অনা আছে কিনা মিট মছলা, এইটো ধুনীয়াকৈ কাটি লোৱা পিঁয়াজ, এইটো ব্ৰাউন কালাৰ চুগাৰ। এতিয়া মতে মই টুকুৰা মছলা অকণমান লৈছোঁ এখন তেলত দিয়াৰ কাৰণে। এতিয়া প্ৰথমতে মই এই মিক্সিটোতে এয়া লৈছোঁ পিঁয়াজ মিহি মিহিকৈ কাটি, এয়া নহৰু লৈছোঁ তেলতে, নহৰুকেইটা বাকলি গুচাই লৈছোঁ। মই মুৰ্গী মাংস ৰান্ধিলে সাধাৰণতে আদা নিদিওঁ, ইয়াত অকণমানক পিঁয়াজ আৰু নহৰুহে দিছোঁ, দুটা কেঁচা জলকীয়া দিছোঁ। তাৰপিছত নিজৰ প্ৰয়োজন অনুসাৰে আপোনালোকে দি ল'ব। এতিয়া মই এইখিনি পিঁয়াজ আৰু নহৰুখিনি বটাহিল মিক্সিত। এতিয়া মই এই পিঁয়াজ নহৰু বটাখিনিৰ লগতে আমাৰ প্ৰয়োজন অনুসৰি নিমখ দিম। নিমখটো নিজৰ নিজৰ সোৱাদ অনুসৰি দিব। হালধি দিছোঁ, একেলগতে দি দিছোঁ হালধি। এতিয়া ইয়াতে মই এইখিনি মিট মছলা দিছোঁ। আমি মছলা বহুত বেছি নাখাওঁ, সেইকাৰণে ইয়াতে আমাৰ প্ৰয়োজন অনুসৰি এতিয়া এই গোটেইখিনি বস্তু মই হাতেৰে ভালকৈ সানি পেলাম। এতিয়া এইখিনি মই আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈ দিম। এতিয়া মাংসখিনি মেৰিনেট কৰা সময়খিনিতে আমি পোলাওখিনি বনাই ল'ম। এতিয়া পোলাওটো ৰাইচ কুকাৰত উঠাই দিলোঁ মই, উঠাই এই মাংসখিনি মেৰিনেট কৰি থৈছিলোঁ উলিয়াই লৈছোঁ। এতিয়া মাংসখিনি মই এই কেৰাহীখনতে প্ৰস্তুত কৰিম। তাতে মই অলপ তেল দিম। আমি বহুত তেল দিয়ে ৰান্ধো, তেল আমি বহুত বেছি ইউজ নকৰোঁ। এইখিনি তেল দিম, ইয়াতকৈ বেছি নিদিওঁ। এই তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াতে মই এইকেইটা পাঁচফোৰণ দিম। অকণমান ইয়াতে চেনি দিম। চেনিটো ৰঙৰ কাৰণে দিছোঁ। আমি মাংসত সাধাৰণতে বেলেগ চিন্থেটিক কালাৰ ইউজ নকৰোঁ, চেনিৰ পৰা যিটো ৰং ওলায় সেইটোৱে দিছোঁ। আৰু ইয়াতে এইখিনি মই ঘৰতে প্ৰস্তুত কৰা জিৰা জালুকৰ মছলা দিছোঁ। আৰু ইয়াতে এইখিনি সৰুকৈ কাটি লোৱা পিঁয়াজখিনি দিছোঁ। এতিয়া এই পিঁয়াজখিনি অলপ ভাজ খোৱাৰ লগে লগে ইয়াত মই এই মাংসখিনি লাহে লাহে ঢালি দিম, পিচকৈ এনেকৈ ঢালি দিম। মাংসত মই আগতেই আমাৰ প্ৰয়োজন অনুসৰি নিমখ হালধি সকলোবিলাক দি থৈছোঁ। ইয়াৰ লগতে মই এই কোনো লোকে আলু দি পেলাই মাংস নবনায়, খালি মাংস বনায়, কিন্তু আমাৰ ঘৰত আলুৰ প্ৰচলনটো বেছি। এইকেইটা গোটাকৈ কটা আলু এফালে এফালকৈ ইয়াতে দি দিছোঁ। আমাৰ ঘৰত কোনো সদস্য কেৱল আলুটো দিছে মাংসত দিয়া খায়, মাংসটো নাখায়, আলুটো দিব লগা হয়। এতিয়া মাংসটো সিজিবৰ কাৰণে মই ঢাক মাৰি দিম। মাংসটো সিজি আছে, ইয়াৰ পৰা তেল ওলাইছে, গাখীৰ তেলবিলাক দি ওলাইছে। এতিয়া মই এই পৰ্যায়তে গেছটো অকণমান কমাই দিম। বেছি গেছ জুই আছে, গেছটো কমাই পেলাই অলপ সিজিবলৈ দিম। মাংস এয়া সিজি আছে। এতিয়া মই এইকণ উপকৰণ বনাই ল'ম। এইখিনি লৈছোঁ মই কাটি লোৱা আনাৰস,
আনাৰসখিনি এই মিক্সিটোত মাৰি ল'ম। এইখিনি আনাৰস মিক্সিত মাৰি মিহি কৰি ল'লো। এতিয়া মাংসখিনি ভালকৈ সিজিবলৈ দিম। মাংস আৰু আলু মই একেলগে দি দিয়াৰ কাৰণটো হৈছে কি, ব্ৰইলাৰ মাংসবিলাক সিজোতে বেছি টাইম নালাগে। বেছি আলু পাছত দিলে সিজোতে আকৌ আলুটো সিজিবলৈ গ'লে মাংসখিনি বেছি গলি যায়। সেইকাৰণে আলু আৰু মাংস একেলগে দি দিছোঁ। এতিয়া ইয়াতে মই অকণমান পানী দি দিলোঁ, দি ভালকৈ সিজিবলৈ দিম। পানী দি জুইটো বঢ়াই দিছোঁ, ভালকৈ যাতে গোটেই বস্তুখিনি সিজে। 10 মিনিট এইদৰে মই সিজিবলৈ দিম। সিজাৰ পাছত মই আকৌ চামহি। ইয়াত পানী দিয়াৰ পাছত মাংসখিনি খুব ভালকৈ উতলিছে। আলুখিনি অলপ সিজিছে, কিন্তু অলপ বাকী আছে। সেইকাৰণে মই জুইটো অকণমান কমাই আৰু 5 মিনিটমান ইয়াতে উতলিবলৈ দিম। জুইটো অকণমান কমাই দিম, এইখিনি ভালকৈ উতলিবলৈ দিছোঁ। মিনিটৰ পাছত আমাৰ আলু ভালকৈ সিজিলে। এয়া ধুনীয়াকৈ আলুখিনি সিজি গৈছে, মাংসখিনিৰ ৰংটো ধুনীয়া হৈছে। এতিয়া ইয়াতে মই এই পিচি থোৱা আনাৰসখিনি দি দিম। এইখিনি আনাৰসৰ ৰস উলিয়াই থৈছোঁ পিচি, এইখিনি ইয়াতে দি দিম। দি খুব ভালকৈ উতল এটা আহিবলৈ দিম। এনেকৈ গৰম দিনত আনাৰস দি প্ৰস্তুত কৰা মাংসৰ আঞ্জাখন খাবলৈ খুব ভাল লগা হয়। আপোনালোকেও চেষ্টা কৰি চাব পাৰে। এই আঞ্জাখন বনাওঁতে বৰ কষ্ট নহয়, অতি সোনকালে হয়। ইয়াকে মই খুব ভালকৈ উতল এটা আহিবলৈ দিম। উতল অহাৰ পাছত অফ কৰি থ'ম। গেছটো বঢ়াই দিছোঁ, উতলিলে বন্ধ কৰি থ'ম। বন্ধুসকল, আনাৰসেৰে বনোৱা আমাৰ এয়া মাংসৰ জোল প্ৰস্তুত হৈ গ'ল। বন্ধুসকল, এই ধৰণৰ ভিডিঅ'ৰ কাৰণে আমাৰ ইউটিউব চেনেল অৰুণাভ এক্সটিক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকৰ সহযোগ আমাৰ কাৰণে বৰ প্ৰয়োজন। এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। আপোনালোক সকলোকে সাদৰ ধন্যবাদ।